যোৱাকালি ইভিনিং মই এটা স্পেচিফিক ৰিলায়েবল চ'ৰ্চৰ পৰা মই ইনফৰমেশ্যন পালোঁ যে চাৰ্টেইন স্মাগলাৰে কাঠ নিবৰ কাৰণে গাড়ী সোমাইছে হোজাই ডিষ্ট্ৰিক্টৰ পৰা ৰামনগৰ এইটো ছাইডত। তাৰপৰা মই গৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ এম্বজ কৰিলোঁ এলং উইথ ষ্টাফ। এৰাউণ্ড 10 একজেক্টলি 10 মই গাড়ীখন হেৰি কৰিলোঁ। তেওঁলোকে কিন্তু পলাই সাৰিবলৈ সক্ষম হ'ল। সিহঁতৰ কাৰণ আগে পিছে সিহঁতৰ ইনফৰ্মাৰ থাকে, আজিকালি মোবাইলৰ যুগ। তাৰপিছতে এপ্ৰিহেণ্ড কৰিলোঁ, কিন্তু ড্ৰাইভাৰটো অলপ কাৰণে আমি এপ্ৰিহেণ্ড কৰিব নোৱাৰিলোঁ। তাৰপিছতে গাড়ীখন লৈ অনা হ'ল ইয়ালৈকে। কিমান ধৰিছে তাত? কাঠ এৰাউণ্ড 60-70 হ'ব। আৰু গাড়ীখন ৰেজিষ্ট্ৰেশ্যন মতে এইখনটো হোজাই ডিষ্ট্ৰিক্টৰ গাড়ী, মানে নগাঁও ডিষ্ট্ৰিক্ট। কিমান মান টকাৰ কাঠ? এইটো নট লেছ দেন 40,000 to 50,000 হ'ব। কি প্ৰজাতিৰ কাঠ আছে ছাৰ? এইটো বিভিন্ন প্ৰজাতিৰ কৰৈ আছে, লালি আছে, আৰু কৰৈ বিশেষকৈ বেছি আছে, আৰু হাতী পইলা এনেকুৱা বিভিন্ন প্ৰজাতিৰ আছে। এনজয়না 60-70 হ'ব এইটো বজাৰ মূল্য 60-70। মানুহ ধৰা নহ'ল, মানুহ ধৰিব পৰা সক্ষম নহ'ল তেওঁলোকে, কাৰণ আমাৰ অলপ 10 ফুট মানে হেৰি আঁতৰৰ পৰা পলাই 2-3 বেট খাইছে হৈছে, কিন্তু ৰ'বলৈ ৰাখিব নোৱাৰিলে। হৈছিলে কেতিয়া? কালি ৰাতি যোৱা ৰাতি 5 বাজি। কোনখিনি পৰা? ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ এইটো মাগুৰমাৰী বুলি কয়, হাৰ্ডলি 4 কিলোমিটাৰ বৰ্ডাৰ গাড়ীখন। আপুনি কথা পাতি থকা ব্যক্তিজনে